ছাত্ৰ ছাত্ৰীসকল মই যোৱা ক্লাছত তোমালোকৰ সদৃশ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা আৰু সৰুৰ পৰা ডাঙৰলৈ সজোৱাটো কৰি দিলোঁ। এতিয়া সেইটো লেচনৰে 2 নম্বৰটো চোৱা যোগ অংক। ভগ্নাংশৰ যোগ কেনেকৈ কৰিব লাগে মই কৰি দি আছোঁ, তোমালোকে মনোযোগেৰে চোৱা। প্ৰথমতে আমি লসাগু ল'ব লাগিব। যিহেতু দুটা একে একে আছে গতিকে আমি এটা ল'ব পাৰোঁ। তাৰ পিছত তলত কি আছে 4 আছে, এইটো 4 এইটো 4 গতিকে আমি 4 লৈছোঁ। এতিয়া লব যি আছে লবটো তুমি লিখি ল। লব আছে ইয়াত 1 আৰু ইয়াত আছে 3। এতিয়া আমি কি কৰিম লব দুটা যোগ কৰিম, 3 আৰু 1 হ'ব 4। এতিয়া 4 ৰে 4ক আমি ডিভাইড কৰিম, 4 ৰে 4ক ডিভাইড কৰিলে আমাৰ কি হ'ব 1। এইটোৱে হ'ব এনসাৰ। গতিকে এতিয়া যদি আমাৰ হৰবিলাক বেলেগ বেলেগ থাকে তেতিয়াহ'লে আমি সেইটো কেনেকৈ কৰিম, হৰবিলাক বেলেগ বেলেগ থাকিলে কেনেকৈ কৰিম সেই এটা মই দেখুৱাই দিছোঁ ডাঙৰ এটা, তোমালোকে ভালকৈ মনোযোগেৰে শুনি ল'বা। 2/6, 5/8, 7/10, 5/12। এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব, এই গোটেইকেইটা সংখ্যাৰে তলৰ যিবিলাক হৰকেইটা আছে এই হৰকেইটা আমি লসাগু উলিয়াব লাগিব। প্ৰথমতে 6, 8, 10 and 12 আমি গোটেইকেইটাকে 2 ৰে ডিভাইড কৰিব পাৰিম। 2 ৰে 6ক ডিভাইড কৰিলে 3 হ'ব, 2 ৰে 8ক ডিভাইড কৰিলে 4, 2 ৰে 10ক ডিভাইড কৰিলে 5 আৰু 2 ৰে 12ক ডিভাইড কৰিলে 6। এতিয়া আকৌ আমি এইটো 2 ৰে ডিভাইড কৰিম। 2 ৰে 3ক আমি ডিভাইড কৰিব নোৱাৰোঁ গতিকে যেনেকৈ আছে ঠিক তেনেকৈ বহাই যোৱা। 2 ৰে 4ক ডিভাইড কৰিলে 2 হ'ব, 5 টো যেনেকৈ আছে তেনেকৈ বহোৱা আৰু 2 ৰে 6ক ডিভাইড কৰিলে 3 হ'ব। আকৌ আমি এতিয়া 3 ৰে ডিভাইড কৰিম, 3 1 যা 3, 2 টো যেনেকৈ আছে তেনেকৈ বহোৱা, 5 টো যেনেকৈ আছে তেনেকৈ বহোৱা, 3 1 যা 3। এতিয়া আমি কি কৰিম এই গোটেইখিনি পূৰণ কৰি দিম। 5 2 যা 10, 10ক 3 ৰে পূৰণ কৰিলে 30, 30ক 2 ৰে পূৰণ কৰিলে হ'ব 60, 60ক আকৌ 2 ৰে পূৰণ কৰিলে হ'ব 120। এতিয়া আমাৰ লসাগু কিমান হ'ল 120। এতিয়া আমি 6 ৰে 120ক প্ৰথমতে ডিভাইড কৰিম আৰু যিটো ওলাব ফল যিটো ওলাব সেইটোৰে এইটোক আমি পূৰণ কৰিম। এতিয়া 120ক যদি আমি 6 ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে কি হ'ব 20, 20ক আকৌ 2 ৰে পূৰণ কৰিলে হ'ব আমাৰ কিমান 40। আকৌ আমি 120 8 ৰে ডিভাইড কৰিম, 8 ৰে ডিভাইড কৰিলে কি হ'ব 8 1 যা 8, 4 0 5, 8 5 যা 40। ইয়াত হ'ল আমাৰ কিমান 15, 15 ৰে 5ক পূৰণ কৰিলে কি হ'ব 5 5 যা 25, 5 7 75। ঠিক সেইদৰে 10 ৰে আকৌ 120ক ডিভাইড কৰিম, 10 ৰে 120ক ডিভাইড কৰিলে কি হ'ব 10 1 যা 10, 2 0, 10 2 যা 20, 12, 12 ৰে আকৌ 7ক পূৰণ কৰি দিম, 7 2 গুণ 14, 7 1 7 8, 84। আকৌ 12 ৰে আমি 120ক ডিভাইড কৰিম, 12 1 যা 12, 0 to 0 যাব গতিকে 10 দি 5ক পূৰণ কৰিলে কি হ'ব 5 10 যা 50। এতিয়া আমি কি কৰিম এই ওপৰৰ গোটেইকেইটাই যোগ কৰি দিম আৰু তলত 120 আছিলে 120টো তলত লিখিব লাগিব আৰু গোটেইখিনি এতিয়া যোগ কৰা। যোগ কৰিলে কি হ'ব 40 75 84 50, 5 and 4 9, 4 আৰু
আৰু 7 11 8 19 24 এতিয়া আমি কি কৰিম হৰটোৰে লবক ডিভাইড কৰিম এটো যদি আমি 2 ৰে ডিভাইড কৰো কি হ'ব তেতিয়া হলে 2 2 * 4 2 1 * 2 2 ৰে ডিভাইড কৰিলে আমাৰ হ'ব 240 এইটো মাইনাস কৰিলে 9 বাকি এতিয়া আমাৰ কি হ'ব যেটো আমি হৰণ ফল পাম এইটো সন্মুখত লিখিব লাগিব 120 তলত আছে তলতে লিখিব লাগিব আৰু যেটো বাকি আছে বাকিটো ওপৰত লিখিব লাগিব এইটোই হ'ল তোমালোকৰ आंसर তো বুজি পাইছে ছাত্ৰ ছাত্ৰী সকলে আকৌ এবাৰ মই কৈ দিছো সোৱা প্ৰথমতে তোমাৰ হৰ বিলাকৰ লখাগু লব লাগিব হৰ বিলাকৰ লখাগুলত পালে 120 এতিয়া হৰেৰে হৰক ডিভাইড কৰিব লাগিব আৰু যেটো আমাৰ ফল ওলাব তাৰে লফটো ইনটু কৰিব লাগিব আকৌ হৰেৰে হৰ ডিভাইড কৰা আৰু ডিভাইডত যেটো ফল পাবা লফটো ইনটু কৰিবা এনেকৈ গটেখিনি কৰাৰ পিছতে এই গটেখিনি প্লাস কৰিব লাগিব প্লাস কৰাৰ পিছত আকৌ হৰটোৰে লবটো প্লাস কৰি আমি যেটো সংখ্যা পাম হেতু হৰটোৰে লবক আকৌ ডিভাইড কৰিব লাগিব ডিভাইড কৰি যেটো ওলাব হেতুৱে आंसर এতিয়া ভগ্নাংশৰ বিয়োগটো লৈ চাবা যোগৰ দৰে বিয়োগ একেই যেটো তলত একেকে সংখ্যা আছে 17 আছে 17 হ'ব যেটো তলত একেকে সংখ্যা আছে ওপৰত জেনেকে আছে তেনেকে বহাই লোৱাৰ পিছত কি কৰি দিবা মাইনাস কৰি দিয়া 3 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 2 এইটো হ'ব ইয়াৰ आंसर যদি একেকে থাকে হৰ বিলাক একে থাকিলে তেতিয়া হলে ইজি হৈ যায় তোমালোকে এটা বহাব লাগিব আৰু ওপৰত জেনেকে আছে ঠিক তেনেকে বহাই প্লাস মাইনাস যি নাথাকক কিয় মাইনাস আছে ইয়াত গতিকে মাইনাস কৰি দিলে হৈ গল আৰু যদি বেলেগ থাকে তেতিয়া হলে কি হ'ব এইটো চোৱা যদি হৰ বিলাক বেলেগ থাকে তেতিয়া হলে কি হ'ব হেতু চোৱা এতিয়া এটো কি ভগ্নাংশ মিশ্র ভগ্নাংশ গতিকে মিশ্র ভগ্নাংশ এতিয়া আমাৰ কি লব লাগিব অপ্ৰকৃত ভগ্নাংশ লৈ লব লাগিব কেনেকৈ লবা প্ৰথমতে হৰ দি অখণ্ড সংখ্যাটো পূৰণ কৰিব লাগিব আৰু যেটো পূৰণফল ওলাব তাৰ লগত এটো যোগ কৰি দিব লাগিব এতিয়া 15 ৰে হৰক আমাৰ প্ৰথমতে পূৰণ কৰিব লাগিব এটা আকৌ 3 টো ইয়াত প্লাস কৰি দিব লাগিব তেতিয়ালে আমাৰ কিমান ওলাল 63 minus 1/6 এতিয়া এটো আমাৰ বেলেগ বেলেগ যেটো আছে ইয়াতে আছে 4 ইয়াতে আছে 6 এইটো আমাৰ এতিয়া লখাগু লব লাগিব লখাগু লাম আমি কেনেকে আগতে দেখুৱাই দিলে লখাগুলাটো 2 2 * 6 2 3 2 2 4 2 3 6 এতিয়া আমাৰ এই গটেখিনি পূৰণ কৰিব লাগিব 3 2 6 6 2 12 আমাৰ লখাগু কিমান হল 12 এতিয়া পৰে 12 ক ডিভাইড কৰিব লাগিব ডিভাইডৰ ফলটো দি এটো পূৰণ কৰিব লাগিব এতিয়া 4 ৰে 12 ক ডিভাইড কৰিলে কি হ'ব 3 3 ৰে 63 ইনটু কৰিলে কি হ'ব 3 3 * 9 3 6 * 18 ইয়াত হ'ব 189 আকৌ 6 ৰে 12 ক ডিভাইড কৰিলে কি হ'ব 6 2 12 2 ৰে 1 ক ইনটু কৰিলে 2 1 2 এতিয়া আমি কি কৰিম এইটো বিয়োগ কৰিম এইটো বিয়োগ কৰিলে আমি কিমান পাম এইটো পাম আকৌ 12 ৰে এতিয়া এইটো ডিভাইড কৰিম 187 ক 12 ৰে 187 ক ডিভাইড কৰিম কৰিলে কি হ'ব সোৱা 12 1 * 12 12 5 টা কিমান হ'ব 60
স্কুৱেৰ 7 হ'ব এতিয়া আমাৰ এইটো এনসাৰটো কি হ'ব 15 7/12 এইটো হ'ব আমাৰ এনসাৰ এইদৰে আমি বিয়োগ অংকবিলাক কৰিব লাগিব গতিকে আৰু এবাৰ কৈ দিছো চোৱা প্ৰথমতে এইটো লসাগু উলিয়াব লাগিব আমাৰ এইটো লসাগু প্ৰথমতে আমি কি কৰিছো এইটো পূৰণ কৰিছো আৰু এইটো যোগ কৰিছো তাৰ পিছত আমি এইটোটা লসাগু উলাইছো লসাগু উলাৰ পিছত হৰেৰে হৰক ডিভাইড কৰিছো ডিভাইডৰ যেটো ফল তাকে দি আমি এইটো ইনটু কৰিছো আকৌ এইটো একেই এই হৰেৰে হৰক ডিভাইড ফল যেটো আছে এইটোৰে লবটো ইনটু কৰিছো তাৰ পিছত এইটোৰে এইটো বিয়োগ কৰিছো বিয়োগ কৰাৰ পিছত হৰেৰে লবক ডিভাইড কৰিছো ডিভাইড কৰি যেটো উলাব হেতু হ'ব আমাৰ এনসাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল 4a যিবিলাক 2 আৰু 3 বাকি অংকবিলাক আছে এই সকলোবিলাক তোমালোকে কৰিবা আৰু ঘৰত ভালকে পঢ়িবা আৰু ভালদৰে থাকিবা